নমস্কাৰ, এটা ডাঙৰ খবৰ আহি পৰিছে এই মুহূৰ্তত। দেশৰ উচ্চতম ন্যায়ালয়ে এইবাৰ ধৰিছে চৰকাৰক। কিয় নিৰ্বাচনৰ আগত বিনামূলীয়া ধন দিব লাগে বুলি প্ৰশ্ন কৰিলে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। এইবাৰ সৰ্বোচ্চ ন্যায়ালয়ে প্ৰশ্ন কৰিলে ভাৰত চৰকাৰক। লগতে তেওঁ কৈছে যে বিনামূলীয়া ধন দিয়াত চৰকাৰে জনতাক আলস্য কৰি তুলিছে। সবিশেষ জনাই আছোঁ আপোনালোকক এই মুহূৰ্তত। নিৰ্বাচনৰ আগত চৰকাৰে কিয় বিনামূলীয়া আঁচনি দিয়ে? চৰকাৰক কঠোৰ সমালোচনা উচ্চতম ন্যায়ালয়ৰ। নিৰ্বাচনৰ সঠিক পূৰ্বে বিনামূলীয়া আঁচনি দিয়াৰ কাৰণ কি? বিনামূলীয়া আঁচনি দি চৰকাৰক কঠোৰ সমালোচনা সৰ্বোচ্চ ন্যায়ালয়ৰ। ঋণত বুৰ গৈ থকা পিছতো চৰকাৰে বিলাইছে বিনামূলীয়া আঁচনিৰ ধন। লোকচানত থাকিও চৰকাৰে এৰা নাই বিনামূলীয়া আঁচনি ঘোষণা কৰিবলৈ। চৰকাৰে বিনামূলীয়া আঁচনি বিতৰণ কৰাতকৈ সংস্থাপন দিয়ক, এই বুলি মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ে। বিনামূলীয়া ধন বা সামগ্ৰীয়ে দেশৰ অৰ্থনীতি উন্নয়নত প্ৰভাৱ পেলাব পাৰে। যিসকল দুখীয়া দৰিদ্ৰ তেওঁলোকক সুবিধা প্ৰদান কৰাটো ৰাষ্ট্ৰৰ কৰ্তব্য। যিসকল দুখীয়া দৰিদ্ৰ তেওঁলোকক সুবিধা প্ৰদান কৰাটোৱে ৰাষ্ট্ৰৰ কৰ্তব্য। কিন্তু সেইবুলি আপোনালোকে বিনামূলীয়া ধন বিতৰণ কৰিব নেকি? চিফ জাষ্টিচ অৱ ইণ্ডিয়া সূৰ্যকান্ত বিচাৰপীঠে চৰকাৰক কৰিলে কঠোৰ সমালোচনা। তামিলনাডুৰ এটা বিদ্যুৎ কোম্পানীৰ গোচৰৰ শুনানিত এই প্ৰশ্ন মুখ্য ন্যায়াধীশৰ। নিৰ্বাচনৰ ঠিক পূৰ্বে বিনামূলীয়া আঁচনি দিয়াৰ কাৰণ কি? বিনামূলীয়া আঁচনি দি চৰকাৰক কঠোৰ সমালোচনা সৰ্বোচ্চ ন্যায়ালয়ৰ। ইয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে ভূপেন বৰা বিজেপি গমনৰ পিছতেই বিজেপিত বিদ্ৰোহ। বিহপুৰীয়াত ভূপেন বৰাক প্ৰাৰ্থিত্ব দিয়াৰ বিৰোধিতা একাংশ বিজেপি কৰ্মীৰ। বিহপুৰীয়া সমষ্টিত ভূপেন বৰা বিজেপিৰ প্ৰাৰ্থী হোৱাৰ চৰ্চাৰ মাজতে বিহপুৰীয়াত বিজেপি কৰ্মীয়ে ৰাজহুৱা সভাত উজাৰিল ক্ষোভ। বিহপুৰীয়াত খিলঞ্জীয়া ভূমিপত্ৰ হ'ব লাগিব বিজেপিৰ প্ৰাৰ্থী। সমষ্টিৰ মাটিৰ পানীৰ সৈতে সম্পৰ্ক থকা লোকক প্ৰাৰ্থিত্বৰ প্ৰদানৰ দাবী। অন্যথা বিকল্প সন্ধান কৰিব হাজাৰ হাজাৰ বিজেপি কাৰ্যকৰ্তাই। ভূপেন বৰাক টিকেট দিয়াৰ চৰ্চাৰ মাজতে বিজেপিৰ ভিতৰ চাৰ্চত ব্যাপক অসন্তুষ্টি। ইফালে দলৰ সিদ্ধান্ত মানি ল'ব বুলি ঘোষণা সাংসদ ৰঞ্জিত দত্তৰ। আমিতো দলৰ বিৰুদ্ধে যাব নোৱাৰোঁ, দলে যি কয় সেইমতেই হ'ব। ভূপেন বৰাৰ বিজেপি গমনৰ পিছতে বিজেপিত বিদ্ৰোহ। ইয়াৰ পাছৰ গুৰুত্বপূৰ্ণ খবৰটো হ'ল ৮ মাৰ্চত দলে বলে কংগ্ৰেছী আহিব বিজেপিলৈ। ভূপেন বৰাই কৰিলে ডাঙৰ মন্তব্য। ৫০% কংগ্ৰেছীয়ে যোগদান কৰিব বিজেপিত। মাৰ্চতে জাতীয়তাবোধত থকা কংগ্ৰেছী আহিব বিজেপিলৈ। কইনাধৰাত অমিত শ্বাহক সাক্ষাৎ কৰি মন্তব্য কংগ্ৰেছ ত্যাগী ভূপেন বৰাৰ। বিজেপিত যোগদানৰ পূৰ্বে অমিত শ্বাহৰ সৈতে বৈঠকত বহিল ভূপেন বৰা। আধা ঘণ্টা সময় অমিত শ্বাহৰ সৈতে আলোচনা কৰিলে ভূপেন বৰাই। অমিত শ্বাহৰ কথা বতৰাত ৰাজ্যৰ উন্নয়নৰ কথাত আশ্বস্ত হৈছে ভূপেন বৰা। আগতে ভূপেন বৰাক যি হিচাপে পাইছিল ভৱিষ্যতেও পাই যাব। অখিল গগৈ, গৌৰৱ গগৈ দেউতাকৰ দিনৰ পৰাই ভাল নাপায়। অসমত কংগ্ৰেছৰ পতনৰ ৫টা কাৰণৰ ভিতৰত অন্যতম কাৰণ হ'ল অখিল গগৈ। প্ৰিয়ংকা গান্ধীৰ অসম ভ্ৰমণক লৈও কৰিলে বৃহৎ মন্তব্য। ভূপেন বৰাই ক'লে যে প্ৰথমবাৰৰ বাবে প্ৰিয়ংকা গান্ধীৰ মুখত হাঁহি দেখা নাই। ৮ মাৰ্চত দলে বলে কংগ্ৰেছী আহিব বিজেপিলৈ। ৫০%, প্ৰায় ৫০% কংগ্ৰেছীয়ে যোগদান কৰিব বিজেপিত।